এই পৃথিৱীত যিমান দূৰ সম্ভৱ সিমান দূৰ আজিৰ দিনত আগবাঢ়ি যাব পাৰে। মাত্ৰ আমাক লাগে আগবাঢ়ি যোৱাৰ সাহস আৰু ষ্টেমিনা, ধৈৰ্য, একাগ্ৰতা। আজি মই সন্দীপ মহেশ্বৰী ছাৰৰ পৰা লোৱা এটা মটিভেশ্যন ভিডিঅ' আপোনালোকৰ আগত আলোচনা কৰিম। তেওঁ যেতিয়া ষ্টেজত মটিভেশ্যন দি থাকে তেতিয়াই তেওঁ এটা কথা মন দি থাকিবাচোন, তেওঁ হাঁহি থাকে। কিয় জানানে? তেওঁ হাঁহি থকাৰ মেইন কাৰণটো হ'ল নিজৰ নাৰ্ভাছনেছ দূৰ কৰিবলৈ আৰু তেওঁৰ কনফিডেন্ট কণ্ট্ৰলত ৰাখিবলৈ। যেতিয়াই কোনো মানুহে কিবা এটা কথা বা লেকচাৰ দিবলগীয়া হয় বা ভাষণ দিবলগীয়া হয় তেতিয়া মানুহজনে মনোৰঞ্জন কৰি দৰকাৰী কথা হ'লেও ক'ব লাগিব আৰু তেতিয়াহে ভাষণ শুনা মানুহবোৰেও গুৰুত্ব দিব। আমাৰ জীৱনটো তেনেকুৱাই। আমি যদি জীৱনত সদায় নতুন শিখৰ চুবলৈ হ'লে সদায় মনত ভাল লগা কাম কৰিব লাগিব, তেতিয়াহে তুমি সদায় জীৱনত নতুন শিখৰ চুব পাৰিবা। তুমি দিনটো যদি চোৱা তেতিয়াহ'লে তুমি বছৰ 365 দিনৰ প্ৰত্যেক দিনটো এটা নতুন দিন পাবা। তুমি ভবাৰ দৰে অকল বছৰেই সলনি হয় তেনে নহয়, 365 দিনৰ প্ৰত্যেক দিন সলনি হয়, লগতে তোমাৰ জীৱনটো সলনি হয়। তুমি গম নোপোৱাকৈ যেনেদৰে আমাৰ সময়বোৰ পাৰ হৈ গৈ আছে ঠিক তেনেদৰে দিনবোৰো, মাহবোৰো, বছৰবোৰো পাৰ হয় আৰু আমাৰ জীৱনটোও তেনেকৈ পাৰ হৈ গৈ আছে। কালি তোমাৰ জীৱনত কি হৈছিল পুনৰ তেনেকৈ ঘূৰাই নোপোৱা বা ঘূৰাই নাহে। ঠিক তেনেদৰে কালি কি হ'ব সেইটো তোমাৰ হাতত নাই, আছে মাত্ৰ আজি বৰ্তমানটো। তুমি নিজৰ জীৱনত পাৰ কৰি অহা আৰু পাৰ কৰিবলগীয়া দিনবোৰ প্ৰত্যেকটো মাহটো মুহূৰ্তটো তোমাৰ নিজৰ জীৱনৰ হাতত নাই। তুমি বৰ্তমান সময়টো তোমাৰ হাতত আছে আৰু সেই বৰ্তমান সময়টোহে তুমি উপভোগ কৰিব পাৰা। সেইবাবে তুমি যিমানেই ধনী বা দুখীয়া নোহোৱা কিয়, মৃত্যুৰ যেনেকৈ সকলোৰে বাবে সমান ঠিক তেনেকৈ তুমি হোৱা ধনী দুখীয়াও তোমাৰ নিজৰ কৰ্মৰ ফল। যাৰ বাবে তুমি ধনী বা দুখীয়া হৈছা। বিল গেটে কৈছিল, মই জন্মগতভাৱে দুখীয়া, সেয়া মোৰ ভাগ্য, কিন্তু যদি মই গোটেই জীৱনটো দুখীয়া তেতিয়াহ'লে সেয়া মোৰ নিজৰ কৰ্মৰ ফল, য'ত মোৰ ভাগ্যৰ দোষ নাই। কাৰণ জন্মগতভাৱে কোনোবাই দুখীয়া হ'লে ভাগ্যৰ বলত, কিন্তু গোটেই জীৱনটো যদি দুখীয়া হয় সেয়া কৰ্মৰ ফলত। কাৰণ ভগৱানে আমাক কাম কৰিবলৈ সাহস দিছে, হাত ভৰি দিছে আৰু এটা পৃথিৱীৰ সকলোতকৈ স্পীড কম্পিউটাৰ মানে আমাৰ দিমাগটো দিছে। কাৰণ তুমি যদি জীৱনত সৰু ডাঙৰ কাম ভাগ কৰি নেচাই কাম কৰা তেতিয়াহ'লে তুমি জীৱনত দুখীয়া নোহোৱা, এয়া একদম সত্য। তাৰ বাবে লাগিব কাম কৰাৰ দক্ষতা, বৰ্তমান জীৱনটো উপভোগ কৰিব শিকা, ভৱিষ্যত বা অতীত নহয়। কঠিন ৰাস্তা পাৰ কৰিবলৈ শিকা সাহসেৰে, মুখত হাঁহি হাঁহি। মই এবাৰ শুনিছিলোঁ, পৰুৱাই কেতিয়াও নিজৰ ৰাস্তা নহলায়, যিমানেই তাৰ ৰাস্তাত কঠিনত্ব নাহক কিয়। এই কথা প্ৰমাণ কৰিবলৈ মই এবাৰ গৈ থকা পৰুৱা এটা ৰাস্তাত বালিৰ এটা পাহাৰ বনাই দিলোঁ। লগে লগে পৰুৱাটোৱে সেই পাহাৰটো বগাবলৈ ধৰিলে আৰু পাৰ হৈ গ'ল পুনৰ। অলপ দূৰ যোৱাৰ পাছত আকৌ সেই পৰুৱাটোৰ আগত এটা ডাঙৰ শিল থৈ দিলোঁ। প্ৰথম অৱস্থাত পৰুৱাটোৱে শিলটো উঠিবলৈ চেষ্টা কৰিছিল, নোৱাৰিলে, বাৰে বাৰে পৰি গ'ল। শেষত সি শিলটো চাৰিওফালে এপাক ঘূৰি পুনৰ আগবাঢ়ি গ'ল। সি কেতিয়াও নৰখিলে। যিমান ডাঙৰ কঠিন ৰাস্তা তাৰ সন্মুখত থকাৰ বাবেও সি বিচলিত নহ'ল, কাৰণ তাৰ লক্ষ্য এটাই আৰু তাৰ ৰাস্তাও এটাই। সেইবাবে আমিও সেই পৰুৱাটোৰ নিচিনা নিজৰ ৰাস্তা পথৰ পৰা বিচলিত হ'ব নালাগে আৰু আমি অলপ কঠিন ৰাস্তা পালে নতুন নতুন ৰাস্তা বনাবলৈ চেষ্টা কৰিব নালাগে। আৰু সদায় জীৱনত কঠিন সময়বোৰ চব ঠিক হৈ যাব বুলি পাৰ কৰি আগবাঢ়ি যাব লাগে। কাৰণ যেনেকৈ নদীৰ পানী কেতিয়াবা ঘোলা হয় আৰু কেতিয়াবা চাফা হয়, কিন্তু সাগৰত পৰাৰ লগে লগে যিমানেই ঘোলা বা যিমানেই চাফা পানী নহওক সকলোবোৰ লুণীয়া হৈ যায়। ঠিক তেনেকুৱাই তোমাৰ যেতিয়া ভাল সময় আহিব নহয়, এই বেয়া সময়বোৰ আপোনা নিজে নিজে গুচি যাব। কাৰণ এই ভাল সময় বা বেয়া সময়বোৰ ফিক্স সময় নহয়, এই সময়বোৰ আহি থাকিব গৈ থাকিব। তোমাৰ জীৱনত কেতিয়াবা ভাল সময় আহিছে, তোমাৰ জীৱনত কেতিয়াবা আকৌ পুনৰাই বেয়া সময় আহিব। সেইবাবে আমাৰ জীৱনটো বৰ্তমান বা অতীতক লৈ কান্দি থাকিব ভৱিষ্যত বা অতীতক লৈ কান্দি থাকিব নালাগে। আমি জীৱনত বৰ্তমানটোক জীয়াব লাগে, মাত্ৰ বৰ্তমানটোক। তেতিয়াহে আমি জীৱনত সদায় আগবাঢ়ি যাব পাৰিম সফলতাৰে আৰু প্ৰত্যেক দিনাই নতুন নতুন শিখৰ চুব পাৰিম।
যদি কোনোবাই অতীত আৰু ভৱিষ্যতক লৈ চিন্তা কৰি আছা তেতিয়াহ'লে তুমি গোটেই জীৱনটো তেনেকৈ চিন্তা কৰিয়ে থাকিব লাগিব কাৰণ বৰ্তমানটোহে তোমাৰ হাতত আছে অতীত বা ভৱিষ্যতটো তোমাৰ হাতত নাই যদি তুমি বৰ্তমানটোক ঠিক কৰা তেতিয়াহ'লে ভৱিষ্যতটো এনেও ঠিক হ'ব আৰু অতীতটো তুমি জীৱনতো যিটো ভুল কৰি আহিলা সেইটো তুমি ঠিক কৰিব নোৱাৰা যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ